জুবিনদাক হয়তো আপোনালোকে চিনি পায়, গতিকে আপোনালোকে ভিডিঅ'টো ক্লিক কৰিছে। আৰু যিহেতু ভিডিঅ'টো ক্লিক কৰিছে, জুবিনদাক কিয় অসমবাসী ৰাইজে বা বহুত লোকে বেয়াকৈ মানে অলপ নিগেটিভভাৱে কমেণ্ট কৰিছে তেওঁৰ কথাত, তো সেই গোটেই কথাখিনি আজি এই ভিডিঅ'টোত আলোচনা কৰি আছো আপোনালোকৰ লগত। আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব, স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। তো গতিকে ভিডিঅ'টো শেষৰলৈকে চাওক, তাৰপিছত আৰু শেষৰলৈকে চাই ভিডিঅ'টো মানে কথাখিনিৰ ওপৰত আপোনালোকে মতামত দিব, মানে আপোনালোকে কমেণ্টত জনাব। আৰু তাৰ আগতে মই জুবিন দাই কিনো কৈছিলে সেই ক্লিপটো আপোনালোকক মই দেখাইছো। তো ক্লিপটো ভালদৰে চাই লওক, তাৰপিছত আপোনালোকক বাকীখিনি কথা মই কৈ আছো। কিন্তু মই মানে ভাল পাইছো বাৰু, এই অদ্ভুত সময়ত ৰিলিজ কৰি বহুত পইচা ঘটি দিছে নহয়। কেমেৰা কাম চাম খুব ভাল হৈছে, টেকনিকেলি ভেৰি শ্বাৰ্প। আৰু কিন্তু মই সেই চাউথ ইণ্ডিয়ান হেৰিটো বৰ ভাল নাপাওঁ, চব বস্তু বেছি বেছি দেখুৱাই তেওঁলোকৰ মানে অভাৰ লাউড আৰু চব কাৰবাৰ, মাৰপিটো লাউড, গানো লাউড, ডাইলগো লাউড। কিন্তু টেকনিকেল কাম বিৰাট ধুনীয়া কৰিছে আৰু এক্টিং ভাল কৰিছে বাৰু। মই গোটেইখন চোৱা নাই, চাব লাগিব। মই অকণমান চাইছিলো সেইদিনা, কিন্তু মই মানে ভাল পাইছে বাৰু। এই অদ্ভুত সময়ত ৰিলিজ কৰি বহুত পইচা ঘটি দিছে নহয়। কেমেৰা কাম চাম খুব ভাল হৈছে, টেকনিকেলি ভেৰি শ্বাৰ্প। আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় হয়তো বুজি পালে জুবিন দাই আচলতে কি ক'ব বিচাৰিছিলে। তেওঁক আচলতে সোধা হৈছিলে পুষ্পা মুভিখনৰ বিষয়ে, কিন্তু আচলতে তেওঁ মুভিখনৰ টেকনিকেল যিখিনি মানে চব কাম ভাল হৈছে, এক্টিং ভাল হৈছে, সকলোখিনি ভাল হৈছে কৈছে। কিন্তু তেওঁ এটা কথা কৈছে যে তেওঁ আচলতে চাউথ ইণ্ডিয়ান মুভিবিলাক চাই হয়তো ইমান এটা ভাল নাপায়। হয়, এইটো এটা স্বাভাৱিক কথা, কিছুমানে হয়তো ভাল পাবও পাৰে, কিছুমানে নাপাবও পাৰে। জাষ্ট তেওঁ মানে তাত তেওঁৰ নিজৰ অপিনিয়নটোহে কৈছিলে। কিন্তু তথাপিতো বহু ৰাইজে মানে ভুল বুজিছে, মানে বহুত ৰাইজে কৈছে যে মানে তেওঁ পুষ্পা মুভিখন বেয়া পাইছে, তো বেয়াকে কৈছে, সেনেকুৱা ধৰণৰ কথা নহয়। আচলতে তেওঁ গোটেই চাউথ ইণ্ডিয়ান মুভিবিলাকে হয়তো ইমান ভাল নেপাওঁ মানে সেই বুলি কৈছে, মানে অভাৰ দেখাই বুলি কেনেকুৱা কৈছে। অভাৰ মানে চাওক এনেকুৱা ধৰণৰ, ধৰি লওক কিছুমান চিনেমাত ধৰি লওক এঘোচা মাৰিলে 1 মিটাৰ দূৰত পৰে, হয়তো চাউথ ইণ্ডিয়ান কিছুমানত এঘোচা মাৰিলে 10 মিটাৰ দূৰত পৰে, সেনেকুৱা ধৰণৰ কিছুমান অভাৰৰ কথা কৈছে। আৰু তো আচলতে তেওঁ চিনেমাখনক লৈ একো বেয়া তেনেকে কোৱা নাই। আৰু তো কিছুমান লোকে ভুল বুজিছে, সেই ভুলটো আচলতে বুজাটো উচিত নহয়। চাওক, ঠিক তেনেদৰে হয়তো আপুনিও কিছুমান চিনেমা হয়তো বেয়া পাব পাৰে। ধৰি লওক হলিউড, মই এনেই জাষ্ট কথাটো কৈছো, হলিউড চিনেমা হয়তো আপুনি বেয়া পাব পাৰে, হয়তো কিয় কিবা এটা ৰিজন আছে, আৰু সেইটো আপোনাৰ নিজৰ কথা, হয়তো আপুনি ভাল পাবও পাৰে, নাপাবও পাৰে। জাষ্ট আপুনি কোনোবাই সুধিলে আপোনাৰ নিজৰ অপিনিয়নটো আপুনি কাৰোবাক কৈছে। তো সেই কথাটো মানে কিছুমান লোকে ভুল বুজিছে, অলপ বেলেগ ধৰণে কমেণ্ট কৰিছে। তো মই কমেণ্টবোৰ দেখাইছো, আপোনালোকে ভালদৰে পঢ়ি লওক। চাওক, ইয়াতে লিখিছে জুবিন দাৰ গান শুনি ভাল পায়, কিন্তু জুবিন দাৰ এক্টিং ইমান এটা হয়তো তেওঁ ভাল নাপায়। কিন্তু মই এক্টিংটো ভালেই পাওঁ আৰু হেপ্পী ফিল কৰোঁ, কাৰণ অসমৰ এজন গায়কে এক্টিঙো ঠিকেই কৰিছে। তো আপোনালোকে জনাব কমেণ্টত। আৰু ইয়াত কৈছে মানে জুবিন গাৰ্গ কাৰ নিচিনা, ডেট মিনছ CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, মানে সেইখনৰ নিচিনা ফ্লপ হৈ গৈ আছে। তেওঁ আচলতে কি বুজাব বিচাৰিলে মই ইমান এটা বুজি নাপালো। মানে হয়তো তেওঁ ক'ত দেখিলে ইমান ফ্লপ হোৱা? জুবিন দাৰ কোনোবা এখন ফাংচন পাতক, জুবিন দাক মাতক, তাত কোনোবা মানুহ কম হোৱা আপোনালোকে দেখিছে নে কওক? বা জুবিন দাৰ কোনো এটা গান যদি ৰিলিজ দিছে, তো সেইটোত আপুনি ভিউজ কম পাইছে নে, লাইক কম পাইছে নে, কিবা পাইছে যদি কওক। তো মইতো সেনেকৈ ফ্লপ হোৱা দেখা নাই, কাৰণ জুবিন দা জয় জুবিন দা, আৰু জুবিন দাৰ প্ৰগ্ৰেম চাই ভাল পাওঁ। আৰু ঠিক হয়তো মোক এই বুলিও ভাবিব পাৰে যে মই হয়তো পুষ্পাখন বেয়া পাইছোঁ। না, মই এটা কথা কওঁ, মই চাউথ ইণ্ডিয়ান চিনেমা বহুত বেছি ভাল পাওঁ। তো হয়তো কিছুমানে বেয়া পাব পাৰে, ইটছ চিম্পল। ইয়াত কৈছে নাপায় নহয়, তেওঁলোকৰ দৰে হ'ব চেষ্টা কৰক। মানে জুবিন দাক কৈছে আপুনি মানে আল্লু অৰ্জুনৰ যিবিলাক এক্টিং, মানে তেওঁলোকৰ দৰে হ'ব চেষ্টা কৰক, সেনেধৰণে মানে অলপ লিখা কমেণ্টত টাইপ কৰিছে। তো চাওক, তেওঁলোকৰ দৰে হ'ব চেষ্টা কৰক মানে কমেণ্টটোৰ জৰিয়তে এনেধৰণে বুজাইছে যে তাৰমানে জুবিন দাই আচলতে এক্টিংটো মানে বেয়া হৈছে, সেনেকুৱা ধৰণৰ কৈছে। কিন্তু নহয়, জুবিন দাইতো কোৱাই নাই। জুবিন দাই ভিডিঅ' ক্লিপটোত কৈ দিছে যে এক্টিং খুব ভাল হৈছে আৰু টেকনিকেল সেই মানে চব ভাল হৈছে। কিন্তু তেওঁ মানে অকল বেয়া পায় চাউথ ইণ্ডিয়ানৰ মানে অলপ কিছুমান ধৰি লওক অভাৰ দেখায়, সেইখিনিয়ে বেয়া পাওঁ কৈছে। মানে তেওঁ সেইটো নিজৰ কথা, কিছুমানে হয়তো ভাল পাব পাৰে, বেয়াও পাব পাৰে, কিন্তু তেওঁ এক্টিঙৰ কথা কোনো কোৱাই নাই। তো তেওঁ কি বুজাব বিচাৰিলে তেওঁলোকৰ দৰে হ'ব চেষ্টা কৰক, বুজি নাপালোঁ কি ক'ব। সকলোৱে আৰু একেই কমেণ্ট, মানে জুবিন দাক অলপ বেয়া পোৱা টাইপৰ হৈ গৈছে।
পুষ্পাখনৰ বিষয়ে সেনেদৰে কোৱা বাবে। তো এতিয়া কি কৰিব, উপায় নাই, মানুহে তো ভুল বুজি আছে। তো মই ভিডিঅ'টো বনাইছোঁ যাতে সকলোৱে এনেকুৱা ধৰণৰ কিছুমান ভুল নুবুজিব, যাতে আমি অসমৰ মানুহখিনি যদি এনেকৈ অলপ মিলা প্ৰীতি নাথাকি এনেকৈ অলপ নিগেটিভ ধৰণে কমেণ্ট কৰোঁ, ভাল নালাগিব ন। তো হয়তো এনেধৰণে কমেণ্ট দিব পাৰে যে নাই এনেকৈ কোৱাটো ভুল হৈছে বা অলপ এনেকুৱা, কিন্তু মানে কিছুমান নিগেটিভ ধৰি মানে ডাইৰেক্ট এনেকৈ ধৰিছে যে আপোনাৰ মিছন চাইনাখননো কিমান চাবলগীয়া হৈছিল সেনেকুৱা টাইপত, এনেকুৱা আৰু ডাইৰেক্ট পইণ্ট কৰি সেনেধৰণে কৈছে। তো এইটো অলপ বেয়া আৰু। এই কমেণ্টটো কি কৈছে আচলতে, আমি আপোনাৰ অভিনয় ভাল নাপাওঁ, ঠিক আছে, জুবিন দাৰ অভিনয় ভাল নাপায়, এইটো বাৰু আপোনাৰ কথা, কিন্তু কৈছে যে আলু অৰ্জুনৰ অভিনয় 1000 গুণ বেছি আপোনাতকে। আলু অৰ্জুনৰ চিনেমা ভাল, এক্টিং ভাল, আমিও জানো, বা জুবিন দাই হ'লেও জানে। তো কিন্তু জুবিন দাইতো কোৱা নাই যে মই আলু অৰ্জুনতকৈ ভাল এক্টিং কৰোঁ, যে মোৰ চিনেমাত মই ভাল এক্টিং কৰিছোঁ কিন্তু আলু অৰ্জুনে পুষ্পাখন বেয়া এক্টিং কৰিছে। তেওঁ ভিডিঅ' ক্লিপটোতে কৈ দিছে যে আলু অৰ্জুনে ভাল এক্টিং কৰিছে আৰু তাৰ চবেই ভাল এক্টিং কৰিছে, বেয়া এক্টিং সেই বিষয়ে কোৱাই নাই, ভাল ভাল বুলিয়ে কৈছে। কিন্তু চবেই কিবা মানে কমেণ্ট কৰি আছে, নাজানো কি দেখিলে সেই ক্লিপটোত। মানে ইয়াত কৈছে জুবিন দাই বুলি অকল নিজৰ জনপ্ৰিয়তা বিচাৰে, বেলেগৰ ভাল দেখিব নোৱাৰে। এইটো মই নকওঁ, আপোনালোকে কমেণ্টত কওকচোন, জুবিন দাই কি বেলেগৰ জনপ্ৰিয়তা দেখিলে জুবিন দাই বেয়া পায় নেকি? বা আপোনালোকে কমেণ্টত লিখক যে জুবিন দাই এনেকুৱা কাম কৰিছে নেকি, যে মানে ধৰি লওক নিজকহে জনপ্ৰিয়তাটো লাগে কিন্তু বাকীবোৰ কাৰোবাৰ ধৰি লওক অসমত ভাল এজন বেলেগ ছিংগাৰ ওলালে কিন্তু জুবিন গাৰ্গ বোলে একদম জ্বলি গৈছে খঙত, সেনেকুৱা হৈছে নেকি? আপোনালোকে কমেণ্টত লিখক। ইয়াত আৰু এজনে ঠিকেই কৈছে বাৰু যে চাউথৰ জুবিন দাই ঠিকেই কৈছে বুলি, মানে চাউথৰ সেইবিলাকত অলপ অভাৰ দেখায়, কিন্তু অভাৰ দেখালেও মানুহে জানো চাব এৰিছে? যিমান অভাৰ দেখাইছে সিমান বেছি ভাল পায়। তো আমিও ভাল পাওঁ, মই কি চাউথ বেয়া পাওঁ নেকি? ময়ো ভাল পাওঁ চাউথৰ মুভি। তো তাৰ তলত কমেণ্টত আকৌ লিখিছে যে আপোনাৰ মিছন চাইনাত দেখুৱাখিনি কি অভাৰ এক্টিং নাছিলে? তো সেনেকুৱা মানে অভাৰ নাছিলে নেকি? তো চাওক, অভাৰ যদি কৰিলে মানুহে চায়ে ভাল পায়, তো জুবিন দাইও অভাৰ কৰিছে, তো মানুহে চাই ভাল পোৱাটো লাগে ন। তো মিছন চাইনাটো অভাৰ কৰিছে, চিম্পল কথা। তো যেনেদৰে প্ৰশ্ন তেনেদৰে উত্তৰ, নে কি কয়? তো চাওক, মই চাউথৰ মুভি ভাল পাওঁ, পুষ্পাখনো ভাল লাগিলে চাই, তাৰপিছত জুবিন দাৰ গান শুনি ভাল লাগে, জুবিন গাৰ্গ এক্টিঙো ভাল লাগে। তো আপোনালোকে যদি ভাল পায় জুবিন দাক, লাইক এটা কৰিব, পুষ্পাখন যদি ভাল পালে লাইক এটা কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ উল্টা পাল্টা কথা চলি নাথাকে, মানে গোটেই মানুহখিনিৰ মাজত বুজাবুজি এটা থাকে। তো জয়া এখন ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।